নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপুনি নিশ্চয় গম পায় যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা ADRE 4th গ্ৰেডৰ পৰীক্ষাসমূহ শিক্ষাৰ্থী অনুষ্ঠিত হৈ গ'ল, ফলাফল লাভ কৰিলে আপোনালোকে। আৰু যিখিনি কেণ্ডিডেট কোৱালিফাই কৰিলে তেখেতলোকে নিশ্চয় গম পায় আপোনালোকে ভাইভাৰ বাবে প্ৰস্তুতি চলাব লাগিব। মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব, মৌখিক পৰীক্ষাৰ পাছতে আপোনালোকৰ ফাইনেল এপইণ্টমেণ্ট লাভ কৰিব, ইতিমধ্যে আপুনি জানে। গতিকে কথা হ'ল যে এই মৌখিক পৰীক্ষা ভাইভাৰ বাবে কেনেকুৱা পইণ্ট ফ'ল' কৰিব লাগে এইটো যেন ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম কথা, আমি নিশ্চয় গম পাওঁ যে ADRE পৰীক্ষা 4th গ্ৰেডৰ পৰীক্ষা, তাতে মৌখিক পৰীক্ষা কিমান নম্বৰ আহিব কেনেকৈ আহিব সেইটো প্ৰয়োজন নহয়, কিন্তু আপুনি ফুল ফ'কাছ কৰিব লাগিব ক'ত ADRE 4th গ্ৰেডৰ মৌখিক পৰীক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব, যিখিনি এই পৰীক্ষাত পাছ কৰিছে। ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। ইতিমধ্যে আগত যি মই ভিডিঅ' তৈয়াৰ কৰিছিলোঁ কেইটামান খুব 5টা পইণ্টৰ কথা উল্লেখ কৰিছিলোঁ। 5টা পইণ্ট সকলোৱে ফ'ল' কৰিব, নিশ্চয় ভাল ফলাফল লাভ কৰিব। নিজে ঘৰত ট্ৰাই কৰিবলৈ চেষ্টা কৰিব, সেই পইণ্টখিনি আপুনি গুৰুত্ব দিব লাগিব। যদি ভিডিঅ'টো চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে, সেই ভিডিঅ'টো ভালদৰে চাব পাৰিব, নতুন ইনফৰ্মেশ্যন কেইটামান লাভ কৰিব, মোৰ পূৰ্বৰ এক্সপিৰিয়েঞ্চ অনুসৰি তৈয়াৰ কৰা হৈছে। কথাখিনি বুজিবলৈ চেষ্টা কৰিব যে ADRE 4th গ্ৰেড মৌখিক পৰীক্ষা বুলি কোৱাৰ লগে লগে আপুনি ভয় খাব নালাগে। সেইখিনি আপোনাক এনেকুৱা প্ৰশ্ন সুধিব য'ত আপুনি প্ৰেক্টিকেল কৰি থকা প্ৰশ্নখিনিকে সুধিব। যদি আপুনি কোনোবাই ধৰক চাকৰি কৰি আছে, কোনোবাই ধৰক কিবা বেলেগ কাম কৰি আছে, কোনোবাই কোম্পানীত থাকে, কোনোবাই বিভিন্ন ধৰণৰ জব কৰে, সেই আপোনালোকৰ যিখিনি ৰেগুলাৰ যি কাম কৰি আছে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক কুৱেশ্যন সুধিব। এতিয়া কোনোবাই ক'ব হাউচ ৱাইফ মই কৰোঁ, আপোনাৰ ঘৰৰ ৰিলেটেড খোৱা বোৱাৰ ক্ষেত্ৰত প্ৰশ্ন সুধিব, বা আপোনাৰ খৰালি শস্য কোনবোৰ, বাৰিষা শস্য কোনবোৰ, তেনেকুৱা ৰিগাৰ্ডিংহে প্ৰশ্ন কৰিব। আপোনাক বেলেগ কোনো টান প্ৰশ্ন নকৰে। কিন্তু মনত ৰাখিব বৰ্তমান সময়ত কাৰেণ্ট ৰেফাৰেঞ্চটো খুব এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰিছে। সেই কাৰেণ্ট ৰেফাৰেঞ্চত অকণমান গুৰুত্ব নিদিয়াকৈ নাথাকিব। আৰু তাৰ সমান্তৰালকৈ আপুনি যিহেতু ADRE লিখিত পৰীক্ষাত কোৱালিফাই কৰিলে, জিকেখিনি পাৰ্ট, যিখিনি জিকে পাৰ্ট অলপ মেথছ অকণমান গুৰুত্ব দিব। কাৰণ মেথছৰ ক্ষেত্ৰত মই এটা জ্ঞাত তথ্য জনাব বিচাৰিছোঁ, যদি আপুনি টিচাৰ কৰে, ক'ৰবাত আপুনি প্ৰাইভেট ছেক্টৰত টিচাৰ কৰি আছিল, তাত মেথছৰ বিষয়ত আপোনাক সুধিব পাৰে, বা আপুনি জিকে টপিকবোৰ সুধিব পাৰে, অকণ ঘূৰাই পকাৰে, সেইখিনি অলপ নলেজ ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া মই আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট বনাইছোঁ এইবাবে, কাৰণ আপোনালোকে মনত ৰাখিবলগীয়া পইণ্ট যে আপোনালোকে প্ৰস্তুতি চলাব লাগিব মৌখিক পৰীক্ষাৰ বাবে। যিকোনো টপিক, সৰুৰ পৰা ডাঙৰ হওক, সাধাৰণ হওক, যিকোনো টপিক আমি প্ৰস্তুতি চলাব লাগিব, প্ৰথম কথা। কিন্তু মই আজি ভিডিঅ'টো পইণ্ট কৈছোঁ এইটোৱে হৈছে ব্যক্তিত্ব। গতিকে আজি ভিডিঅ'টো গুৰুত্বপূৰ্ণ পাৰ্ট হৈছে পাৰ্চনেলিটি বা ব্যক্তিত্বৰ ওপৰত গুৰুত্ব দিব লাগিব। গতিকে প্ৰথমে মই কেমেৰাটো লগাই লৈছোঁ, ভিডিঅ'টো প্লিজ শেষলৈকে চাব, এটা নতুন ইনফৰ্মেশ্যন লাভ কৰিব। কথাখিনি মনত ৰাখিব যে ব্যক্তিত্ব মানে কোনবোৰক কয়, যিবোৰ ব্যক্তিত্ব আপুনি যেনেদৰে থাকে, যি কৰে, যি নকৰে, সেইখিনি হৈছে আপোনাৰ ব্যক্তিত্ব। গতিকে পাৰ্চনেল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব। ধৰক আপুনি যেনেকৈ প্ৰশ্ন কৰে, কেনেকৈ উত্তৰ দিয়ে, কেনেকৈ মানুহক টু দি পইণ্ট এনচাৰ কৰে, কোনবোৰ কথা আপোনালোকে বুজি পায়, কেনেকৈ আপুনি নিজৰ ভাৱ ভাষা ক'ব পাৰে, সেইখিনি হৈছে চমুকৈ আপোনাৰ পাৰ্চনেলিটি বা ব্যক্তিত্ব বুলি কোৱা হয়। তো এইখিনিৰ ওপৰত আপোনাৰ সেইদিনা বেছি গুৰুত্ব দিব লাগিব। মই এক্সাম্পল লৈছোঁ, ধৰক আপোনাক মই এটা প্ৰশ্ন কৰিলোঁ, সেই প্ৰশ্নটো যদি আপুনি উত্তৰ সুন্দৰকৈ শুৱলাকৈ দিয়ে, যাতে মোৰ এনেকুৱা লাগিব লাগে যে এই মানুহজনক আৰু কেইটামান প্ৰশ্ন সুধোঁ, মাতষাৰ শুনি বৰ ভাল লাগিছে, বা কথাখিনি শুনি বৰ ভাল লাগিছে, যাতে আপোনাৰ কথাখিনি কি হয় গাম্ভীৰ্যপূৰ্ণ, গুৰুত্বপূৰ্ণ হয়। বুজি পাইছেনে? মানে ফাং ফুং কথা নকৰিব। আৰু মনত ৰাখিব মুখৰ পৰা যিখিনি কথা ওলাব কিন্তু আপোনাৰ সেইখিনি কথাই ৰাইট হ'ব। যদি আপুনি পিছত কয় চৰি ছাৰ মোৰ ভুল হৈ গ'ল, ক্ষমা কৰিব ছাৰ মোৰ আমুক হৈ গ'ল, গতিকে সেইখিনি পইণ্টত গুৰুত্ব ৰাখিব। মই টু দি পইণ্ট কুৱেশ্যন ক'ম, মই এইটো কাৰণে মই স্পষ্টকৈ কৈছোঁ, আপুনি বুজি পাব লাগিব, খুব ইম্পৰ্টেণ্ট। মই কোনো স্ক্ৰিপ্ট লিখি নলওঁ, মই আগতেও মই কৈছোঁ মই স্ক্ৰিপ্ট কোনো লিখি নলওঁ। মই যি মনৰ পৰাই আপোনাক সেইখিনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ, যাতে আপুনি প্ৰপাৰ এটা ইনফৰ্মেশ্যন লাভ কৰক। মোৰ উদ্দেশ্য সেইটো। গতিকে কথাখিনি বুজি পাইছে নিশ্চয়, আপোনালোকে প্ৰস্তুতি চলাবই লাগিব। গতিকে প্ৰথম আপোনাৰ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আপুনি কেনেদৰে আছে, কি কৰিছে, কি নকৰিছে, সেইটো গুৰুত্বপূৰ্ণ নহয়। আপুনি ভাইভাত কি কৰিবগৈ, কি নকৰিব, আপোনাক কেনেকুৱা প্ৰশ্ন আপোনাক উত্তৰ সুধিব, সেইখিনিৰ ওপৰত গুৰুত্বপূৰ্ণ দি শুনিব লাগিব। আপুনি সেই চকীখনত বহিব, যেতিয়া আপোনাক ভাইভাত কুৱেশ্যন কৰিব, আপুনি সেই চকীখনত বহিব। সেই চকীখনত বহোঁতে আপুনি কেনেকৈ বহিব লাগিব, আপুনি কেনেকৈ নিজকে মেইনটেইন কৰি থাকিব লাগিব। আৰু যোৱাবাৰ যি মোৰ এক্সপিৰিয়েঞ্চ হৈছে, অভিজ্ঞতা হৈছে, যোৱাবাৰ এনেকৈ প্ৰশ্ন সুধিব, আপুনি সেইমতে আপুনি ছিগনেচাৰ কৰি থাকিব এখন পেডত, আপোনাক প্ৰশ্ন সুধি থাকিব। আপোনাৰ নাম কি, আপোনাৰ নামটো যদি ক্ৰিটিকেল ধৰণৰ হয়, আপুনি 2-3বাৰ প্ৰশ্ন কৰিব যে আপোনাৰ নামটো কি, আপোনাৰ নামটো কিয়, এইটো নাম কিয় হ'ল আপোনাৰ নাম। গতিকে এনেকুৱা প্ৰশ্ন 2-3বাৰ প্ৰশ্ন সুধিব। গতিকে অলপ প্লিজ চিৰিয়াছলি অলপ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব ৰাখিব। আৰু লগতে আপুনি যদি হাতত টাটু চাটু কৰিছে, টাটুৰ ক্ষেত্ৰত মাথা মাৰি নাথাকিব, ইমান হেৰি কৰিবলগীয়া নাই। কোনোবা যদি টাটু কৰিলে সেইটো কৰিলে একো আপত্তি নাই, বা যদি আপুনি এটা টাটু কৰিম বুলি ভাবি আছে, এইবোৰ টাটু চাটুত ইমান গুৰুত্ব নিদিব। কাৰণ যদি আপুনি টাটু কৰে, অলপ দেখাবলৈ অলপ ভাল নালাগিব, যিহেতু অলপ আপোনাৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে, তাৰ ওপৰত গুৰুত্ব ৰাখিব। আৰু তাৰ সমান্তৰালকৈ আপোনালোকে যদি অলপ পাৰ্চনেলি ডিজিবিলিটি হয়, আপুনি যি আছে তেনেদৰে থাকিবলৈ চেষ্টা কৰিব। আপুনি যদি এখন হাতে অকণমান কাম কৰিব নোৱাৰে, ভৰিয়ে কাম কৰিব নোৱাৰে, তেওঁ স্মাৰ্ট দেখাবলৈ যায়, আপুনি শাৰীৰিক যি আছে আপুনি তেনেদৰে পৰিচয় দিবলৈ চেষ্টা কৰিব, অৰ্থাৎ নিজক কেতিয়াও লুকুৱাই নাৰাখিব। আৰু লগতে আপুনি নিশ্চয় গম পায়, অলপ এইকেইদিন অলপ খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। লগতে আপুনি অলপ বাহিৰৰ যি নলেজ, কথা বতৰা, আচাৰ প্ৰণালী গুৰুত্ব দিব। আৰু লগতে আমাৰ অসমত বিভিন্ন ধৰণৰ ভাষাৰ মানুহ আছে, আৰু ভাষা মানে এনেকুৱা এটা কথা হৈছে,
কোনোবা আপাৰ, কোনোবা উজনি অসমৰ, কোনোবা নামনি অসমৰ, কোনোবাৰ মধ্য অসমৰ, তেখেতলোকৰ ভাষাটো অলপ বেলেগ বেলেগ ধৰণৰ। নিজৰ যি ভাষা, কথিত ভাষা তেনেদৰে ক'বলৈ চেষ্টা কৰিব, যাতে লিখিত ভাষা বুলি কৈ স্মাৰ্ট দেখা বুলি কৈ তাতে নফচে। সেইখিনি হৈছে আপোনাৰ ব্যক্তিত্ব, বুজি পাইছেনে? এইখিনি পইণ্টত। আৰু কথা কওঁতে কি সদায় স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিব, যিখিনি পইণ্ট মানে যিখিনি কথা কয় সেইখিনি স্পষ্ট শুৱলা ভাষাত ক'বলৈ চেষ্টা কৰিব। মই এতিয়া আপোনাৰ লগত কথা পাতি আছোঁ, মই যেনেদৰে কথা পাতিছোঁ আপুনি তেনেদৰে একদম ফুল কনফিডেঞ্চত কথা পাতিবলৈ চেষ্টা কৰিব। এনে নহয় যে মই সকলোখিনি কাম কৰোঁ, মোৰ কোনো প্ৰব্লেম নাই, মোৰ ক্ষেত্ৰত কথা কোৱাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আছে, কিন্তু এনে নহয় যে আপুনি সেইটো নিজক দেখাই দিবলৈ চেষ্টা নকৰিব। মনৰ পৰা সদায় প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিব, আৰু ভাল মাৰ্কছ, ভাল ফলাফল লাভ কৰিব। যদি আপোনাক মই এক্সাম্পলৰ কাৰণে কৈছোঁ, আপুনি ভাত কিহে খাই আহিছে? আপুনি যদি মোক কয় মই ৰৌ মাছে ভাত খাই আহিছোঁ, আপুনি যদি নিমখ তেলেই ভাত খাই আহিছে, আপুনি তাত কি বুলি উত্তৰ দিব? আপুনি অলৰেডি ধৰা পৰি যাব। গতিকে আপুনি যি আছে যেনেকৈ আছে তেনেদৰে উত্তৰ দিবলৈ চেষ্টা কৰিব। আপোনাক তাত পাৰ্চনেলিটি সেইবোৰ নাচায়, ধনী দুখীয়া সেইবোৰ তাত চাবলৈ নাযায়। আপোনাক কি লাগে? এটা চৰকাৰী চাকৰি লাগে। গতিকে সেইবাবে আপোনাক এই প্ৰশ্নখিনিৰ ওপৰত গুৰুত্ব দিব। ক্লিয়াৰ কথাখিনি বুজি পাইছে? গতিকে ভিডিঅ'টি আৰু শেষলৈকে চাই থাকিব, গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট উল্লেখ কৰি মই আকৌ কেমেৰাটো হাতত লৈ লৈছোঁ। চ' কথাখিনি পইণ্ট ৰাখিব, বুজিবলৈ চেষ্টা কৰিব আপোনালোকে, কাৰণ এইখিনি পইণ্ট আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট। বুজি পাইছেনে পইণ্টখিনি? যে মই যিখিনি উল্লেখ কৰিছোঁ যে পাৰ্চনেলিটিৰ ওপৰত কোনবোৰ গুৰুত্ব দিব, কাৰণ পাৰ্চনেলিটিৰ ওপৰত আপুনি এই পইণ্টখিনিৰ ওপৰতহে আপুনি কি কৰিব লাগিব? ফ'ল' কৰিব লাগিব। গতিকে এইখিনি হৈছে আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট। গতিকে আপোনাৰ কথা কোৱা ষ্টাইল, আপোনাৰ হঁহা, আপুনি কেনেকৈ উত্তৰ দিছে, আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চুলিখিনি, আপোনাৰ মুখৰ দাঁত পাৰি, সেইখিনি মই গুৰুত্ব ৰাখিবলৈ চেষ্টা কৰিব। লগতে আপোনাৰ যিখিনি ফিজিকেলি ষ্ট্ৰং হয় সেইখিনি গুৰুত্ব ৰাখিব। যদি পাৰ্চনেলি ডিজেবিলিটি আপুনি যি আছে যেনেদৰে আছে তেনেদৰে বেষ্ট আছে তেনেকৈ আপুনি গুচি যাব। গতিকে এনে নহয় যে আপুনি পাৰ্চনেলি ডিজেবিলিটি ঢাকিবলৈ বা লুকুৱাবলৈ কেতিয়াও চেষ্টা নকৰিব। হয়, আপোনাৰ ক্ষেত্ৰত অকণমান লাজ লাগিব পাৰে যে আপুনি পাৰ্চনেলি ডিজেবিলিটি ভগৱানে যাক যেনেকৈ দিছে তেনেকৈতো হ'ব। আৰু যিখিনি নৰ্মেল কেণ্ডিডেট আছে তেখেতলোককো কৈছে, আপুনি কেতিয়াও মানে অভাৰ স্মাৰ্ট নেদেখাবগৈ তাত গৈ। যি আছে যেনেকৈ উত্তৰ লাভ কৰিছে তেনেকৈ বুজিব। আৰু বেছি দীঘলীয়া নকৰোঁ, এইখিনি হৈছে পাৰ্চনেল ডেভেলপমেণ্ট। নখ, চকু, চুলি সেইবোৰ অলপ গুৰুত্ব ৰাখিব। আৰু লগতে আপুনি বিশেষকৈ কি হয়, আমাৰ কেণ্ডিডেট কিছুমানে ছোৱালীয়ে হওক বা ল'ৰাই হওক পিন্ধন উৰণত গুৰুত্ব দিব। আৰু ইমান হেভি চাৰ্ট বা হেভি কাপোৰ পিন্ধাৰ প্ৰয়োজন নাই। নৰ্মেলি টি চাৰ্ট পিন্ধি যাব বা ফৰ্মেল ড্ৰেছত পিন্ধি যাব, সুন্দৰকৈ এটা ভাল ফলাফল লাভ কৰিব পাৰিব। আৰু এনেই অনাহকত চশমা পিন্ধাৰ প্ৰয়োজন নাই। কাৰোবাৰ চকুৰ প্ৰব্লেম হৈছে চশমা পিন্ধিব, এনেই ষ্টাইলিছৰ কাৰণে কোনো চশমা পিন্ধি ভাত নাযাব। এইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। সদায় আপুনি ৰেগুলাৰ নিজে চকীত বহি অকলশৰীয়াকৈ কিছুমান প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিব, আৰু লগতে ঘৰৰ মানুহৰ লগত স্পষ্ট ভাষাত কথা পাতিবলৈ চেষ্টা কৰিব। সেইখিনি নিশ্চয় ভাল আপুনি ফলাফল লাভ কৰিব, আৰু যিমান শুদ্ধ স্পষ্ট কয় আপুনি ভাল মাৰ্কছ লাভ কৰিব। আৰু এনেদৰে আমনিদায়ক কেতিয়াও প্ৰশ্নৰ উত্তৰ নকৰিব। যদি আপোনাক কয় আপোনাৰ ঘৰ ক'ত, আপুনি ঘৰ ক'ত বুলি কোৱাৰ লগে লগে যদি আপুনি গোটেই হিষ্ট্ৰী ক'বলৈ যায়, আপুনি কেতিয়াও ভাল মাৰ্কছ লাভ নকৰিব। ক্লিয়াৰ? আপোনাক কি সুধিছে, আপোনাৰ ঘৰ ক'ত? হয়, মোৰ ঘৰ আমুকত। তেনেদৰে আপুনি কৈ দিলেই হৈ যাব, তাত আপোনাক ঘূৰাই পকাই কৰা আৱশ্যক নাই। কিন্তু এটা কথা মনত ৰাখিব, পাৰ্চনেল বুলি কোৱাৰ লগে লগে আপুনি, মই এক্সাম্পলৰ কাৰণে লৈছোঁ, কোনোবা শিৱসাগৰৰ পৰা যাব, কোনোবা তেজপুৰৰ পৰা যাব, হিষ্ট্ৰিকেল প্লেচৰ পৰা যোৱাৰ লগে লগে অকণমান হিষ্ট্ৰিকেল ধৰ্মী প্ৰশ্ন আপোনাক সুধিব পাৰ্চনেলি কাৰণত। আপুনি পাৰ্চনেলি আপুনি কি জানে, শিৱসাগৰৰ বিষয়ে কি জানে, বা শিৱসাগৰ এনে কিছুমান পইণ্ট কৰক বৰ্তমান কি আপডেট হৈছে, এনেকুৱা প্ৰশ্ন আপুনি সন্মুখীন হ'ব পাৰে। গতিকে সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। গতিকে এই পইণ্টখিনি মই যিখিনি পইণ্ট কৈছোঁ, গতিকে এইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। আজি মই আপোনাক কিয় ইনফৰমেশ্যনখিনি দিছোঁ, যাতে এই পইণ্টখিনিৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ভাইভা হয়, কোনোবাই হাঁহিব, ভাইভাত ইমান টান প্ৰশ্ন নোসোধে। হয়, ভাইভাত টান প্ৰশ্ন নোসোধে, কিন্তু কিছুমানে কি কৰিছে, যোৱাবাৰ ভাইভাত দি পোৱা নাই, আৰু যিখিনিয়ে দিছে তেখেতলোকৰ নিশ্চয় এক্সপিৰিয়েঞ্চ হৈছে কেনেকুৱা প্ৰশ্ন সুধিছে। আৰু এইবাৰ আপুনি যিখিনি নতুনকৈ দিব ফাৰ্ষ্টতে, তেখেতলোকক মই এইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। এইখিনি হৈছে ব্যক্তিত্ব, চকু, কাণ, নাক, জিভা চাল যি পঞ্চ ইন্দ্ৰিয় আছে সেইখিনি আপুনি অলপ নিজকে ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিব। সদায় মানুহৰ মাজত থিয় হৈ উত্তৰ ক'বলৈ চেষ্টা কৰিব। আৰু KP, ৰজনী, শিখৰ এই উৎসাহজাতীয় বস্তুৰ পৰা আপোনাৰ আঁতৰত চলিব, কাৰণ তাত কি হয়, মানে ফাৰ্ষ্ট ষ্টেজত মানে কি হয়, মাইণ্ডটো অলপ ভয় লাগি থাকে। এইবোৰে আপোনাক যথেষ্ট ব্যাঘাত জন্মাব পাৰে, কাৰণ আপুনি এনেকুৱা এটা ভাইভাত 5 মিনিট 6 মিনিট আপুনি গম নাপাব কেতিয়া আপোনাৰ টাইমটো গুচি যাব। কাৰণ আপোনাক 3-4টা প্ৰশ্ন থকা কৰিব, য'ত আপুনি উত্তৰ দিওঁ নে নিদিওঁ লাগি যাব। গতিকে সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব, আৰু বেছি দীঘলীয়া নকৰোঁ। এইখিনি হৈছে পাৰ্চনেলিৰ ওপৰত ডেভেলপমেণ্ট কৰিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ। গতিকে আজি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইখিনিয়ে আছিল। যদি ভিডিঅ'টো পৰা উপকৃত হৈছে, নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'তে সামৰি মাৰিছোঁ। আজি ভাইভাত কি শিকিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিলোঁ। ধন্যবাদ।